ফ্ৰেণ্ড আমি এতিয়া আহি পালোঁ যজ্ঞস্থলী আৰু এইবিলাক যজ্ঞৰ মানুহ দেখিছে আপোনালোকে। এতিয়া ইয়া জেকেটটো থৈ দিলোঁ। মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম। আজি আমি গৈ আছোঁ মুৰাদেউ দেৱালয়। এই মুৰাদেউ দেৱালয়খন হৈছে কলাইগাঁও, বৰ্তমান ওদালগুৰি জিলাৰ কলাইগাঁৱত অৱস্থিত। কলাইগাঁও বুলিয়ে ক'ব পাৰি। কলাইগাঁৱৰ পৰা মাত্ৰ 5 কিলোমিটাৰমান দূৰত হ'ব। আৰু এই মন্দিৰটো আছে নৰনাৰায়ণ দিনৰ স্থাপিত হোৱা মন্দিৰ। আৰু এই মন্দিৰটোত আজি এখন ডাঙৰ যজ্ঞ আয়োজন কৰিছে আৰু সেই যজ্ঞ চাবলৈ আমি গৈ আছোঁ। আৰু সেই যজ্ঞত কেনেকুৱা ধৰণৰ যজ্ঞ হয় বা যজ্ঞত কেনেকুৱা ধৰণে পূজা কৰে আপোনালোকক দেখাবলৈ গৈ আছোঁ। আৰু ভিডিঅ'টো আপোনালোকে ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পাই গ'লোঁ মুৰাদেউ দেৱালয়। আপোনালোকক দেখাই গৈ আছোঁ। ফ্ৰেণ্ড আমি এতিয়া আহি পালোঁ যজ্ঞস্থলী আৰু এইবিলাক যজ্ঞৰ মানুহ দেখিছে আপোনালোকে। এতিয়া ইয়া জেকেটটো থৈ দিলোঁ আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাম আৰু চাই থাকক ভিডিঅ'টো। আহিয়েই আমি গণেশ বাবাক দৰ্শন দিলোঁ। এয়া চাওকচোন গণেশ বাবাই কেনেদৰে আশীৰ্বাদ দি আছে। সভা কৰিলে হয়তো যজ্ঞৰ পৰিৱেশটো ইফাল হ'ব বুলি আমি এতিয়া মন্দিৰৰ ভিতৰ ভাগলৈ সোমাই যাম। এয়া লাইন পাতিবলৈ লৈছোঁ। কিন্তু কথাটো হ'ল কি মানে ভিতৰত কেমেৰা এলাও নাই। গতিকে আপোনালোকক ভিতৰৰ দৃশ্যাংশবিলাক দেখাব নোৱাৰিম। কাৰণ মানুহ বহুতো ভিৰ, গতিকে কেমেৰা কৰিব নিদিয়ে। গতিকে তাৰ বাবে মই দুখিত। আপোনালোকে বেয়া নাপাব। বাহিৰৰ দৃশ্যবিলাকে আপোনালোকে চাই থাকক। আৰু এইটো হৈছে কুণ্ড, ইয়াতে পানী থাকে কাৰণ তাতে যোৱা নহয়, বহুতো মানুহ ভিৰ। আৰু এইটো হৈছে মা মনসাৰ মন্দিৰ। আৰু আগতে শুনিছিলোঁ এইখন খালত বোলে নৰ বলি দিছিল, কিন্তু এতিয়াতো এইবিলাক নাইয়ে। কিন্তু ৰজাৰ দিনত এইখন আছে আপোনাৰ মা কালীৰ থান, ইয়াতে মা কালীক পূজা কৰা হয়। এতিয়া সেৱা ল'লোঁ। যজ্ঞ হোৱা জেগাখিনি আহি পালোঁ আৰু ইয়াতে হৈ আছে যজ্ঞ আৰু আপোনালোকক দেখাই আছোঁ। মানুহ চাই লওক না, কিমান মানুহ একদম। এইবিলাক আশীৰ্বাদ ল'ব বহি আছে আৰু কিছু সংখ্যক লোকক তেওঁলোকে সম্বৰ্ধনা জ্ঞাপন কৰি আছে। কিবা যজ্ঞত কিবা প্ৰগ্ৰেম পাতিছিল, তাৰে এইবিলাক সম্বৰ্ধনা দি আছে।
ইয়াতে বহুতো ভক্তৰ সমাগম ঘটিছে আৰু সকলোৱে দেৱী মাৰ চৰণত আশীৰ্বাদ ল'বলৈ আহিছে, যজ্ঞৰ আশীৰ্বাদ। আৰু যজ্ঞ চাই আমি এতিয়া চাহ খাবলৈ আহিছোঁ আৰু ইয়াতে চাহ দি আছে আৰু এতিয়া আমি চাহ খাম আৰু অলপ জিৰণি ল'ম। আমি খাই আছোঁ এতিয়া কি চাহ। মই পাহৰি গ'লো আপোনালোকৰ আমাৰ দলৰ স্থানীয় কৰ্মীসকলে চাহ তাহ খাই এতিয়া অংশগ্ৰহণৰ জৰিয়তে চৰকাৰে মন্দিৰসমূহলৈ আমাৰ নামঘৰসমূহলৈ শুভেচ্ছা ভ্ৰমণেৰে আপোনালোকে মোবাইলটো আমাৰ পৰা লৈ যাব পাৰিব। আমাৰ এতিয়া চাহ পানী খোৱা হ'ল আৰু এতিয়া অলপ ৰেষ্ট লৈ আছোঁ। কাৰণ দেখালে কাৰণ বহুত মানুহৰ ভিৰ, কাৰণ ইমান দেখাব নোৱাৰি। গতিকে এতিয়া চাহ পানী খালোঁ, এতিয়া আৰু বহি আছোঁ। এতিয়া আহিছোঁ পূৰ্ণ আহুতিৰ আশীৰ্বাদ ল'বলৈ, মানে পূৰ্ণ আহুতি দিব, মানে হোম শেষ, এতিয়া হোমৰ ফুটা দিব আৰু ইয়াতে আশীৰ্বাদ ল'ম। মাননীয় ভক্তবৃন্দ ৰাইজ, মই ভাল কিন্তু আমি আপোনালোকৰ আশা ভৰসাৰে আমি এই কাৰ্যসূচীত আগবাঢ়িছোঁ। আপোনালোকে যিসকলে অঞ্জলি দিব তেওঁলোকে আজি আপোনাৰ ইয়াত পূজা কৰি এতিয়া আকৌ আমি আহিছোঁ ইয়াতে পায়স খাবলৈ। মানুহ চাহ না, কিমান মানুহ পায়স খোৱা মানুহ প্ৰসাদ হিচাপে।